এজন ল'ৰা যেতিয়া বেকাৰ থাকে, পকেটত টকা নাথাকে, জীৱনত একো এটা কৰিব নোৱাৰে, তেতিয়া কিছুমান ছোৱালীয়ে কি কয়, তোমাৰ লগত মোৰ ফিউচাৰ নাই। কিন্তু সেই একেজন ল'ৰাই কেইবছৰমানৰ পাছত যদি চাকৰি পায় বা বিজনেছ কৰে বা সফল হয় তেওঁৰ জীৱনটোত, তেতিয়া আকৌ ছোৱালীজনীয়ে মেছেজ কৰিব যে মই তোমাক আকৌ ভাল পাব পাৰোনে। কিছুমান ছোৱালীয়ে ভাল পোৱাতকৈ ল'ৰাজনৰ ষ্টেটাছ, লাইফষ্টাইল, চেলাৰী আৰু ফিউচাৰ চিকিউৰিটি বেছি চায়। এজন বেকাৰ ল'ৰাক এৰি দি এদিন সেই ল'ৰাজনৰ ওচৰত অহাটো সমাজৰ দৃষ্টিত সৰু কথা হ'ব পাৰে বা সাধাৰণ কথা হ'ব পাৰে, কিন্তু সেই ল'ৰাজনৰ মনত এটা প্ৰশ্ন আহিব পাৰে, তুমি মোক ভাল পাইছিলানে মোৰ সফলতা। আকৌ আন এটা কথাও আমি মানি ল'ব লাগিব যে এজন মানুহে যদি নিজৰ জীৱনটো গঢ়িব নিবিচাৰে, নিজৰ দায়িত্ব ল'ব নিবিচাৰে বা কাম কৰিবলৈ ইচ্ছা নকৰে, তেন্তে কেৱল ভাল পোৱাৰ নামত তেওঁৰ লগত জীৱন কটাবলৈ আনজনক বাধ্য কৰিব নোৱাৰি। কাৰণ বিবাহ কেৱল ভাল পোৱা নহয়, বিবাহ হৈছে দায়িত্ব, সন্মান, বিশ্বাস আৰু একেলগে আগবঢ়াৰ মানসিকতা। কিছুমান ছোৱালী এনেকুৱা থাকে, যদি তাইৰ হাতত এটা চৰকাৰী চাকৰি আছে, তেন্তে সেই ছোৱালীগৰাকী কেতিয়াও এজন বেকাৰ ল'ৰাৰ লগত সংসাৰ কৰিব নিবিচাৰে বা বিয়াত বহিবলৈ সন্মতি নজনায়। কিন্তু ইয়াৰ বিপৰীতে এজন চৰকাৰী চাকৰি থকা ল'ৰাই এগৰাকী বেকাৰ ছোৱালীকো নিজৰ জীৱনসংগী হিচাপে বিচাৰে বা তেওঁৰ লগত সংসাৰ কৰিবলৈ তেওঁ মঞ্জুৰ দিয়ে। মানুহজন সফল হোৱাৰ আগতেই যদি আপুনি তেওঁৰ সংগী হয়, তেওঁৰ সংগ্ৰামৰ সময়ত যদি আপুনি তেওঁৰ হাতখন ধৰি থাকে, তেন্তে আপোনাৰ মূল্য তেওঁৰ সফলতাৰ পাছতো কমি নাযায়। আৰু যদি কোনোবাই আপোনাক কেৱল আপোনাৰ টকা, চাকৰি বা ষ্টেটাছৰ বাবে ভাল পায়, তেন্তে সফলতা পোৱাৰ পাছত মানুহে আপোনাক ভাল পাইছেনে আপোনাৰ সফলতা, সেইটো চিনাক্ত কৰিবলৈ শিকক। কাৰণ সঁচা ভাল পোৱা সেইটো নহয় যিটো আপোনাৰ সফলতাৰ পাছত আহে, সঁচা ভাল পোৱা সেইটো যিটো আপোনাৰ সংগ্ৰামৰ সময়তো আপোনাৰ কাষত থাকে। এটা কথাই কম, মানুহক তেওঁৰ পকেট চাই নহয়, তেওঁৰ চৰিত্ৰ, পৰিশ্ৰম আৰু হৃদয় চাই মূল্য দিয়ক। কাৰণ টকা আজি আছে, কালি নাথাকিব পাৰে, কিন্তু ভাল চৰিত্ৰ আৰু ভাল মানুহৰ মূল্য কেতিয়াও কমি নাযায়।